প্ৰিয় ছাত্ৰ ছাত্ৰীসকল ক্লাছ 10ৰ লাইট চেপ্টাৰৰ সমতল দাপন সম্পৰ্কীয় আটাইখিনি কথা মই ইয়াৰ আগৰ ভিডিঅ' ক্লাছ দুটাত আলোচনা কৰিলোঁ। এতিয়া মই ভাঁজযুক্ত দাপনৰ বিষয়ে আলোচনা কৰিম। ভাঁজযুক্ত দাপন মানে ইয়াৰ সন্মুখ পৃষ্ঠটোত কিছুমান ভাঁজ থাকিব যাৰ সমতল পৃষ্ঠ এখন নাথাকে। অৰ্থাৎ ভাঁজযুক্ত দাপনৰ সন্মুখ ফালটো এনেকুৱা এই বোৰ্ডখনৰ নিচিনা সমান হ'ব নোৱাৰে। হয় ভিতৰলৈ সোমাই যোৱা, নহলে মুখৰ ফালে উঠি অহা নাইবা উঠা নমা বিভিন্ন ভাঁজ থাকিব পাৰে। তেনেকুৱা কিছুমান ভাঁজযুক্ত দাপন মই ছবিৰ সহায়ত তোমালোকক বুজাই দিছো। চোৱা, এই ছবিকেইটালৈ মন কৰা। ইয়াতে মই কিছুমান ভাঁজযুক্ত দাপন দেখুৱাবলৈ চেষ্টা কৰিছো। এইখনত এই কাৰ্চিং দিয়া যিবিলাক অংশ, এইবিলাক দাপনবিলাকৰ সন্মুখ হিচাপে আমি বিবেচনা কৰিম। এতিয়া ইয়াৰ সন্মুখ ফালটো এনেকুৱা যে এটা খণ্ড ভিতৰলৈ সোমাইছে আৰু আনটো ওপৰলৈ উঠি আহিছে। গতিকে ইয়াৰ পৃষ্ঠখন সমতল নহয়। এইখন হ'ল এখন ভাঁজযুক্ত দাপন। ঠিক তেনেকে এই ছবিটোতো আমি বুজিব পাৰো যে ইয়াৰ সন্মুখ ফালটো ভিতৰলৈ সোমাই যোৱা, ইয়াৰ আকৌ সন্মুখ ফালটো ওপৰলৈ উঠি অহা। এইখন দাপন এনেকুৱা যে ই ভিতৰলৈ সোমাই যোৱা, কিন্তু ভিতৰটো অলপ বেছি দকে সোমাই যোৱা। তাৰপিছত মই এইখন দাপন দেখাইছো। এইখন এখন প্লেটৰ নিচিনা, প্লেটৰ আকৃতিৰ দাপন। ইয়াৰ সন্মুখ ফালটো ভিতৰলৈ সোমাই যোৱা। অৱশ্যে এনেকুৱা আন এবিধ দাপন থাকিব যাৰ এইটো সন্মুখ হ'ব, অৰ্থাৎ সন্মুখ ফালটো ওপৰলৈ উঠি অহাৰ নিচিনা হ'ব। এইবিলাক হ'ল বিভিন্ন ধৰণৰ ভাঁজযুক্ত দাপন। এতিয়া মই এই দাপনখনৰ কথালৈ আহিছো। এই দাপনখনৰ আকৃতিটো এখন প্লেটৰ আকৃতি বুলি ধৰি লোৱা। আমি যদি প্লেটৰ ভিতৰ ফালটো এনেকে সোমাই যোৱা ফালটো যদি দাপনৰ সন্মুখ হিচাপে গণ্য কৰোঁ, তেনেহলে দাপনখন এনেকুৱা হ'ব, অৰ্থাৎ এনেকুৱা এটা ভাঁজ থাকিব সন্মুখত। আৰু যদি ইয়াৰ যিটো দাপনৰ পিছফালে যিটো অস্বচ্ছ প্ৰলেপ থাকে, যদি প্ৰলেপটো আমি ভিতৰ ফালে লগাওঁ, তেনেহলে ইয়াৰ সন্মুখ ফালটো এনেকুৱা হ'ব, অৰ্থাৎ মোৰ ফালে এনেকুৱা হ'ব। এইখন দাপন হ'ল এনেকুৱা। গতিকে এনেকুৱা বিভিন্ন ধৰণৰ ভাঁজযুক্ত দাপন থাকিব পাৰে। তাৰে ভিতৰত আমাৰ এই লেচনটোত আমাৰ অধ্যয়ন হ'ব অকল এনেকুৱা দাপনৰ। এই যিটো প্লেটৰ আকৃতিৰ দাপন, ঠিক তেনেকুৱা দাপনৰহে অধ্যয়নটো আমাৰ কিতাপখনত আছে। বাকী এনেকুৱা বা এনেকুৱা এইবিলাক দাপনৰ বিষয়ে অধ্যয়ন আমাৰ এই লেচনটোত নাথাকিব। এতিয়া মই এইটো আকৃতিৰ, অৰ্থাৎ এখন প্লেটৰ নিচিনা আকৃতিৰ দাপনলৈকে আহিছো। আচলতে যদিও মই এই দাপনখনক এখন প্লেটৰ লগত তুলনা কৰিছো, এই দাপনখন কিন্তু এটা গোলকৰ অংশ। গোলক মানে এটা ডাঙৰ বল আকৃতিৰ গোলক। সেই গোলকটোৰ এটা অংশ কাটি আনিলে, আমি ডাঙৰ ফুটবল এটা ধৰি লোৱা, তাৰে এটা অংশ কাটি দিলে প্লেটৰ নিচিনা ভাঁজ থকা দাপনখন আমি পাম। আৰু সেই দাপনখন অলপ বেছি ভালকে বুজিবৰ কাৰণে তোমালোকে এই ছবিটোলৈকে চোৱাচোন। এইটো দেখিলেই গম পায় যে এই ছবিটো এটা ডাঙৰ গোলকৰ অংশ। ইয়াৰ এইফালটো হ'ল গোলকটোৰ ভিতৰ ফাল আৰু এইফালে থাকিল ইয়াৰ বাহিৰৰ ফালটো। ঠিক যদি তেনেকুৱা আকৃতিৰ যদি দাপন হয়, তেনেকুৱা দাপনক সি ভাঁজযুক্ত দাপনেই হ'ব, কিন্তু তাক নাম দিয়া হ'ব গোলকীয় দাপন বা গোলাকাৰ দাপন। গতিকে আমি তাৰ সংজ্ঞা হিচাপে ক'ব লাগিলে এনেকে ক'ম যে যিবোৰ দাপন কোনো এটা গোলকৰ অংশ বিশেষ, সেই দাপনকে গোলাকাৰ দাপন বুলি কোৱা হয়। কিন্তু গোলাকাৰ দাপন আকৌ দুবিধ হ'ব পাৰে, এবিধ অৱতল আৰু আনবিধ উত্তল। অৱতল দাপন কাক কম? ধৰি লোৱা এই প্লেটখনক আমি এটা গোলকৰ অংশ হিচাপে ল'ম। যদি ইয়াৰ সন্মুখ এইটো ফাল হয়, দাপনখনৰ সন্মুখ যদি এনেকুৱা হয়, অৰ্থাৎ গোলকটোৰ ভিতৰ ফালটো যদি সন্মুখ হয়, তেনেহলে সন্মুখ ফালটো এনেকুৱা মোৰ সন্মুখৰ পৰা এনেকে ভিতৰলৈ সোমাই যোৱা হ'ব। তেতিয়া এনেকুৱা দাপনক নাম দিয়া হ'ব অৱতল দাপন। অৱতল মানে ভিতৰলৈ সোমাই যোৱা। আৰু যদিহে দাপনখন এনেকুৱা হয়, অৰ্থাৎ ইয়াৰ সন্মুখটো যদি মোৰ ফালে উঠি অহা এইটো ভাঁজৰ যদি হয়, তেনেহলে এইখন দাপনক আমি ক'ম উত্তল দাপন। দাপনৰ নামাকৰণটো কিন্তু সদায় সন্মুখ ফালটো চাইহে নামাকৰণ কৰা হয়। যেনে এইটো কথা অলপমান মন কৰিবা, যেনে এইখন যদি অৱতল দাপন, এইটো ফাল অৱতল, এইটো সন্মুখ ফালটো ভিতৰ সোমাই যোৱা, কিন্তু ইয়াৰ এই ফালটোতো উত্তল। তেনে উত্তল ফালো এটা আছে, অৱতল ফালো এটা আছে। ইয়াক নাম দিম কি?
আমি নাম দিব লাগিলে ইয়াৰ সদায় সন্মুখ ফালটো চাব লাগিব সন্মুখটো কেনেকুৱা সন্মুখটো যদি ভিতৰ সোমাই যোৱা কি হ'ব অৱতল আৰু যদি সন্মুখটো ওপৰলৈ উঠি অহা গাৰ ফালে উঠি অহা সেইখন হ'ব উত্তল গতিকে আমি উত্তল আৰু অৱতল এই দুইবিধ দাপোনৰ বিষয়ে এই লেসনটোত বেছি ভালকৈ আমি অধ্যয়ন কৰিম এতিয়া তোমালোকে উত্তল আৰু অৱতল দাপোনৰ চিন দুটা মন কৰা আমি গোটেই দাপোনখন কেতিয়াও আঁকি দেখাব নোৱাৰো আমাক এতিয়া চিন হিচাপে আমি ব্যৱহাৰ কৰা তিনিটা সমতল উত্তল আৰু অৱতল দাপোনৰ চিন কেইটা মই দেখাই দিছো মন কৰা ইয়াতে চোৱা এই তিনিটা হল ক্ৰমে সমতল অৱতল আৰু উত্তল দাপোনৰ চিহ্ন সমতল দাপোনখন বুজাবলৈ আমি এনেকুৱা চিহ্ন ব্যৱহাৰ কৰিম এডাল সৰল ৰেখা আৰু দাপোনৰ পিছফাল বুজাবলৈ সদায় কিছুমান চুটি চুটি ৰেখা ইয়াত ব্যৱহাৰ কৰিম ঠিক তেনেকৈ এখন হল অৱতল দাপোন এটো পিছফাল অৱতল দাপোনৰ সন্মুখ ফালটো সদায় ভিতৰ সোমাই যোৱা আৰু মনত ৰাখিবা অৱতল আৰু উত্তল এই দুইবিধ দাপোন কিন্তু গোলকৰ অংশ বিশেষ হ'ব লাগিব অৰ্থাৎ এই যেটো ভাঁজ আছে এই ভাঁজটোক লৈ আমি এনে এটা গোলক আঁকিব পাৰিব লাগিব ইয়াত গোলকৰ নিচিনা নহব এটো এটা বৃত্তৰ নিচিনা হ'ব গতিকে অৱতল আৰু উত্তল দাপোনৰ অংশ দুটা সদায় এটা বৃত্ত চাপৰ নিচিনা হ'ব বা বৃত্তৰ এটা অংশৰ নিচিনা হ'ব উত্তল দাপোনৰ সন্মুখটো ওপৰলৈ উঠি অহা গতিকে ইয়াৰ পিছফালটো গোলকটোৰ ভিতৰ ফালে থাকিব এই তিনিটা সিম্বল আমি ব্যৱহাৰ কৰিম তোমালোকে মনত ৰাখিবা এই তিনিবিধ দাপোনে যেতিয়া পোহৰ প্ৰতিফলিত কৰিব তেতিয়া আমি তিনি ধৰণৰ পোহৰ ৰশ্মি পাম এই তিনি প্ৰকাৰৰ পোহৰ ৰশ্মি কেনেকুৱা হ'ব পাৰে এবাৰ মই হেতু দেখাই দিছো চোৱা এই ছবিকেইটাত মই তিনি প্ৰকাৰৰ ৰশ্মি দেখাইছো এইবিধ হল সমান্তৰাল ৰশ্মি দেখিলেই গম পায় যে ইহঁতে সমান্তৰালভাৱে গতি কৰিছে এনেকুৱা ৰশ্মিক সমান্তৰাল ৰশ্মি বুলিয়ে কোৱা হয় আৰু এইবিধ হল অপসাৰী ৰশ্মি অৰ্থাৎ এটা বিন্দুৰ পৰা যেতিয়া ৰশ্মিবিলাক ক্ৰমে ইটোৰ পৰা সিটো আঁতৰি ওলাই গুচি যায় বা অগ্ৰসৰ হয় তেতিয়া তেনেকুৱা ৰশ্মিক কোৱা হয় অপসাৰী বা ডাইভাৰজেন্ট ৰে আকৌ ইয়াতে দেখাইছো এইটো অভিসাৰী বা কনভাৰজেন্ট ৰে ইহঁতে এই ৰশ্মিবিলাকে বিভিন্ন দিশৰ পৰা আহি এটা বিন্দুত কেন্দ্ৰীভূত হৈছে এটো হল অভিসাৰী ৰশ্মি গতিকে এই তিনি প্ৰকাৰৰ ৰশ্মি উত্তল অৱতল আৰু সমতল দাপোনত বিভিন্ন ক্ষেত্ৰত আমি পাম এতিয়া গোলাকাৰ দাপোন সম্পৰ্কে আৰু অধিক কিছু কথা জানিবলৈ আৰু দাপোন কেইখনে কেনেকৈ প্ৰতিবিম্ব গঠন কৰে সেই সম্পৰ্কে জানিবলৈ উত্তল আৰু অৱতল দাপোনৰ সৈতে জড়িত কিছুমান অংশ আমি চিনাক্ত কৰিব লাগিব আৰু মই এতিয়া সেই অংশবিলাকৰ বিষয়ে আলোচনা কৰিম গোলাকাৰ দাপোনৰ প্ৰথম চিনাক্ত কৰিবলগীয়া অংশ এটা হল ইয়াৰ মেৰু এতিয়া মই এই প্লেটখনৰ সহায় লৈ দাপোনৰ মেৰু কোনটো হ'ব মই দেখাই দিছো মই ধৰি লৈছো এখন অৱতল দাপোন ইতিমধ্যে অৱতল দাপোন তোমালোকে চিনি পোৱা হৈছা এইখন অৱতল দাপোন হলে ইয়াৰ সন্মুখ ফালটো ঠিক এনেকুৱা বা ভিতৰলৈ সোমাই যোৱা হ'ব এতিয়া এই দাপোনখনৰ যেটো মধ্যবিন্দু থাকিব এই দাপোনখনৰ গাতে লাগি থকা যেটো মধ্যবিন্দু হ'ব এই মধ্যবিন্দুটোৱে হ'ব দাপোনখনৰ মেৰু ই উত্তল হওক বা অৱতলে হওক ইয়াৰ মেৰু হ'ব ইয়াৰ গাত লাগি থকা মাজৰ বিন্দুটো আৰু এই বস্তুটো আমি যদি ছবিত দেখাব লাগে তেনেহলে মই ইয়াতে দেখাই দিছো এখন অৱতল দাপোন ধৰি লৈছো ইয়াত মই পিছফালৰ চিনটো দিয়া নাই এই বিন্দুটো স্পষ্ট হ'বৰ কাৰণে গতিকে এই দাপোনখনৰ ক্ষেত্ৰত যেহেতু আমি ছবিবিলাক এনেকৈ আঁকো এই অৱতল দাপোনখনৰ এই বিন্দুটো হ'ব ইয়াৰ মেৰু আৰু মেৰুক সদায় পি আখৰেৰে বুজোৱা হয় পি মানে পোল POL পোল মানে হ'ল মেৰু এতিয়া দ্বিতীয়টো অংশ হ'ল ইয়াৰ ভাঁজ কেন্দ্ৰটো হ'ল এনেকুৱা যে যিহেতু গোলাকাৰ দাপোনবিলাক এটা গোলকৰ অংশ অৰ্থাৎ এই যেটো ভাঁজ আছে এই ভাঁজটোক লৈ এনেকুৱাকৈ এটা ডাঙৰ বল আকৃতিৰ গোলক ইয়াৰ লগত জড়িত হৈ আছে এই গোলকটোৰ এটা কেন্দ্ৰ থাকিব আৰু সেই কেন্দ্ৰটোৱে হ'ব এই দাপোনৰ এই ভাঁজটোৰো কেন্দ্ৰ সেইকাৰণে কেন্দ্ৰটো ভাঁজ কেন্দ্ৰ বুলি কয় অৰ্থাৎ দাপোনৰ যেটো ভাঁজ আছে এই ভাঁজটোৰ কেন্দ্ৰ এই কেন্দ্ৰটো কিন্তু দাপোনৰ গাত লাগি থাকিব নোৱাৰে কাৰণ গোলকটো যদি এনেকুৱা হয় তাৰ কেন্দ্ৰ যেহেতু মোৰ এই আঙুলিটো থকা প্ৰায় এনেকুৱা ঠাইত হ'ব গতিকে
এই দাপনৰ ভাঁজটোৰ কেন্দ্ৰটো ইয়াৰ গাত লাগি থাকিব নোৱাৰিব ইয়াত মই ভাঁজ কেন্দ্ৰটো ছবিত কেনেকৈ দেখাইছো চোৱা ইয়াত ইয়াত সি আখৰেৰে বুজোৱা হয় ভাঁজ কেন্দ্ৰ সেন্টাৰ অফ কাৰ্ভেচাৰ এটো পোল এটো সেন্টাৰ অফ কাৰ্ভেচাৰ অৰ্থাৎ এটো ছবিত যেটো এটা আমাৰ বৃত্তৰ নিচিনা হয় এই কেন্দ্ৰটো বৃত্তটোৰ কেন্দ্ৰৰ নিচিনাই হয় ইয়াক যদি আমি নেকে সম্পূৰ্ণ কৰি দিও তেনেহলে এটো বৃত্তৰ কেন্দ্ৰ হ'ব এটো হল দাপনৰ ভাঁজ কেন্দ্ৰ তাৰ পিছত তৃতীয় অংশটো হল ভাঁজ ব্যাসাৰ্ধ ব্যাসাৰ্ধত মনকে জানা বৃত্তৰ কেনেকৈ ব্যাসাৰ্ধ অঙ্কন কৰা হয় গতিকে এই ক্ষেত্ৰত মই এবাৰ ছবিটোতে বুজাই দিছো এটো হল কেন্দ্ৰ আৰু এটো হল মেৰুটো থাকে বৃত্তটোৰ ওপৰত অৰ্থাৎ বৃত্তাংশটোৰ ওপৰত মেৰুটো আছে তেনেহলে ইয়াৰ ব্যাসাৰ্ধ কোনবিলাক হ'ব কেন্দ্ৰৰ হৈতে বৃত্ত সংযোগ কৰা ৰেখাবিলাক হল ব্যাসাৰ্ধ গতিকে ইয়াত সি আৰু পি এই বিন্দু দুটা সংযোগ কৰি যেটো ৰেখা পাম হেতুৱে হ'ব ইয়াৰ ব্যাসাৰ্ধ মই আঁকি দিছো চোৱা এই ছবিটো সিপি অৰ্থাৎ ভাঁজ কেন্দ্ৰ আৰু মেৰু সংযোগ কৰা এই ৰেখাডালে হল গোটেই দাপোনখনৰ বাবে ভাঁজ ব্যাসাৰ্ধ চতুৰ্থ অংশ এটা আমি জানিব লাগে ইয়াৰ মুখ্য অক্ষ বুলি কয় প্ৰিন্সিপাল এক্সিস মানে কি হ'ব ভাঁজ কেন্দ্ৰ আৰু মেৰু এই বিন্দু দুটাৰ মাজেৰে পাৰ হৈ যোৱা ৰেখা অসীমলৈ থাকিব যিমান দীঘল লাগে আমি মুখ্য অক্ষডাল ল'ব পাৰো কাৰণ সি আৰু পিৰ মাজেৰে পাৰ হৈ যোৱা ৰেখা এটা পাৰ হৈ দূৰলৈ গুচি যাব পাৰিব সেইডালকে কোৱা হয় এই দাপোনখনৰ বাবে মুখ্য অক্ষ মই এডালো অঙ্কন কৰি দিছো চোৱা এই ছবিটোত সি আৰু পিৰ মাজেৰে পাৰ হৈ যোৱা এই দীঘল ৰেখাডালে হল ইয়াৰ মুখ্য অক্ষ বা প্ৰিন্সিপাল এক্সিস আমি ইতিমধ্যে মেৰু ভাঁজ কেন্দ্ৰ ভাঁজ ব্যাসাৰ্ধ আৰু মুখ্য অক্ষৰ বিষয়ে জানিলো মুখ্য অক্ষ আৰু ভাঁজ ব্যাসাৰ্ধৰ পাৰ্থক্যটো নিশ্চয় তোমালোকে ধৰিব পাৰিছা যে ভাঁজ ব্যাসাৰ্ধ মানে অকল সি আৰু পিৰ মাজৰ অংশটোহে আমি ব্যাসাৰ্ধ বা ভাঁজ ব্যাসাৰ্ধ বুলি ক'ব পাৰিম কিন্তু মুখ্য অক্ষ হল এটা দীঘল ৰেখা মাত্ৰ সি আৰু পিৰ মাজেৰে পাৰ হৈ যাব লাগিব আৰু এটা কথা তোমালোকে মনত ৰাখিবা যে ইয়াত ভাঁজ ব্যাসাৰ্ধ অকল সি পি এইডালে নহয় কিন্তু যদি প্ৰয়োজন হয় আমি ব্যাসাৰ্ধ সিৰ পৰা এই দাপোনখনলৈকে অঙ্কন কৰা সকলোবিলাক ৰেখাকে আমি ব্যাসাৰ্ধ বুলি ধৰি ল'ব পাৰিম কাৰণ ব্যাসাৰ্ধ অকল এডাল নাথাকে যদি প্ৰয়োজন হয় আমি কেতিয়াবা তেনেকুৱাটো ব্যাসাৰ্ধ অঙ্কন কৰি ল'ব লাগিব এই গোটেই কথাখিনি আমাক গোলাকাৰ দাপোনৰ প্ৰতিবিম্ব গঠন সম্পৰ্কত বৰ প্ৰয়োজন হ'ব তোমালোকে মনত ৰাখিবা এতিয়া মই গোলাকাৰ দাপোনৰ আটাইতকৈ দৰকাৰী অংশ মুখ্য ফোকাসৰ বিষয়ে কম মুখ্য ফোকাস চিনাক্ত কৰিব লাগিলে আমি অকল দাপোনখনত নোৱাৰো আমাক কিছুমান পোহৰ ৰশ্মিৰ প্ৰয়োজন হ'ব মই কেইটামান ছবি আঁকিম মন কৰিবা যে এই ছবিটোত এইডাল হল মুখ্য অক্ষ যদিহে দাপোনখনত এই মুখ্য অক্ষৰ সমান্তৰাল কিছুমান ৰশ্মি আপতিত হ'বলৈ দিয়া হয় দাপোনত আপতিত হলে ৰশ্মি প্ৰতিফলিত হ'ব গতিকে এই সমান্তৰাল ৰশ্মিবিলাক এটা সময়ত প্ৰতিফলিত হৈ দাপোনৰ পৰা ঘূৰি আহিব কিন্তু কোনফালে ঘূৰিব আমি সেই বিন্দুটো চিনাক্ত কৰিব লাগে মই প্ৰথমতে মুখ্য অক্ষৰ সমান্তৰাল কিছুমান ৰশ্মি আঁকি লৈছো চোৱাচোন এই ছবিখনত চোৱা এখন অৱতল দাপোনত এই মুখ্য অক্ষৰ সমান্তৰালকৈ তিনিটা ৰশ্মি আপতিত হোৱা দেখুৱাইছো মুখ্য অক্ষৰডালৰ ওপৰেদিয়ে এটা ৰশ্মি গৈ দাপোনত পৰিছে তাৰ মুখ্য অক্ষৰ ওপৰ ফালেদি এটা গৈছে আৰু তল ফালেদি এটা গৈছে এই ৰশ্মিবিলাক এতিয়া প্ৰতিফলিত হ'ব যেহেতু দাপোনে পোহৰ প্ৰতিফলিত কৰে এই ৰশ্মি তিনিটা দাপোনখনত পৰি প্ৰতিফলিত হ'ব কিন্তু আমাৰ সমস্যাটো হল প্ৰতিফলিত ৰশ্মি কোন ফালেদি ঘূৰিব প্ৰতিফলিত ৰশ্মি কোনফালে ঘূৰিব জানিব লাগিলে আপতন বিন্দুত এডাল অভিলম্ব আঁকিব লাগে অৰ্থাৎ এই তিনিটা আপতন বিন্দু এটো এটা আৰু এটো এটা আৰু এটো এটা এই তিনিটা আপতন বিন্দুত তিনিডাল আমি অভিলম্ব আঁকিব লাগিব তেতিয়া আপতন কোণ আৰু প্ৰতিফলন কোণ সমান কৰি ৰশ্মিবিলাক ঘূৰি যাব কাৰণ পোহৰে তাৰ প্ৰতিফলনৰ নিয়ম কেতিয়াও ভংগ নকৰে এই কথাটো মই আগতেও কৈছো তোমালোকে এতিয়াও মনত ৰাখিবা যে পোহৰে প্ৰতিফলনৰ নিয়ম কোনো পৰিস্থিতিতে কোনো ক্ষেত্ৰতে ভংগ নকৰে গতিকে আপতন কোণ প্ৰতিফলন কোণৰ সমানতে এই ৰশ্মিবিলাক ঘূৰিব তাৰ কাৰণে আমি এই বিন্দুটোত যদি এটা অভিলম্ব আঁকিব লাগে এইটো ৰেখাটোতো বেকা ৰেখা
এই বেকা ৰেখা এডালত আমি কেনেকে লম্ব ৰেখা আঁকিম চোৱা আমি গোলাকাৰ দাপোনবিলাকৰ অংশটোক এটা বৃত্তাংশ বুলি ক'ব পাৰোঁ বা বৃত্তচাপ বা বৃত্তৰ অংশ এতিয়া বৃত্তৰ ওপৰত এটা লম্ব আঁকিব লাগিলে সদায় কেন্দ্ৰৰ সৈতে সংযোগ কৰিব লাগে এইটো কেন্দ্ৰ ইয়াৰ পৰা ইয়ালৈ টনা ৰেখাডালে হ'ব এই বৃত্তটোৰ ওপৰত বা আমাৰ দাপোনখনৰ ওপৰত লম্ব আৰু তাকে আমি অভিলম্ব বুলি ল'ব পাৰিম গতিকে মই প্ৰথমতে এই অভিলম্ব তিনিডাল মই আঁকি দিছো এই ছবিটোত চোৱা চিৰ সৈতে এই আপতন বিন্দুটো যেতিয়া মই সংযোগ কৰিলো তেতিয়া এইডাল হ'ল এই দাপোনখনৰ ওপৰৰ এই বিন্দুটো লম্ব অৰ্থাৎ আমি অভিলম্বডাল পালো আৰু এইটো হ'ল আপতন কোণ এতিয়া এই ৰশ্মিটো কোনফালে ঘূৰিব আপতন কোণৰ সমান প্ৰতিফলন কোণ হোৱাকে ৰশ্মিটো ঘূৰি আহিব অৰ্থাৎ এইটো দিশত এনেকে ঘূৰি আহিব মই আঁকি দিম ঠিক তেনেকে এইটো ৰশ্মিৰ ক্ষেত্ৰত এইটো হ'ল আপতন বিন্দু এই আপতন বিন্দু আৰু ভাঁজ কেন্দ্ৰ সংযোগী ৰেখাডাল এই দাপোনখনৰ ওপৰত এইটো লম্ব হ'ল গতিকে ইয়াত তলেদি যোৱা ৰশ্মিটোৰ ক্ষেত্ৰত এইটো হ'ল আপতন কোণ এতিয়া মই প্ৰতিফলন কোণ সমান হোৱাকে ৰশ্মি দুটা ঘূৰাই পঠিয়াম কোনফালে যায় আমি চাম আৰু তৃতীয় ৰশ্মিটোৰ কথা মই কৈ দিওঁ যে এই ৰশ্মিটো মুখ্য অক্ষডালৰ ওপৰেদি গৈছে গৈ দাপোনত পৰিছে গতিকে ইয়াত লম্বডাল ঠিক চি আৰু পি এই ৰেখাডালৰ ওপৰতে থাকিল অৰ্থাৎ 0 ডিগ্ৰী কোণ কৰিলে আপতিত ৰশ্মি আৰু অভিলম্বই 0 ডিগ্ৰী কোণ কৰিলে গতিকে 0 ডিগ্ৰী আপতন কোণ হলে প্ৰতিফলন কোণো 0 ডিগ্ৰী হ'ব অৰ্থাৎ এই ৰশ্মিটো কি হ'ব ই একেটা দিশতে এনেকে দাপোনখনত পৰি আকৌ ইয়াৰ পৰা এফালে উভতি আহিব এইটো হ'ব ইয়াৰ পৰা ঘূৰি যোৱাটো হ'ল প্ৰতিফলিত ৰশ্মি বাকি দুটা প্ৰতিফলিত ৰশ্মি মই আঁকা নাই এতিয়া আঁকি দিছো চাবা এই দুটা ৰশ্মি চোৱা এইটো আপতন কোণ প্ৰতিফলন কোণ সমান হোৱাকে এইফালেদি ঘূৰি আহিল এডাল মুখ্য অক্ষত ছেদ কৰিছে আকৌ তলেদি যোৱা ৰশ্মিটো প্ৰতিফলিত হৈছে এইটো দিশত আৰু দুইটা ৰশ্মিয়ে মুখ্য অক্ষডালৰ ওপৰত একেটা বিন্দুতে ছেদ কৰিছে এতিয়া আমি এনেকে অকল দুটা নহয় আমি যদি 4টা 5টা যিমান মন যায় সিমান ৰশ্মিও যদি আমি অংকন কৰোঁ আৰু এই নিয়ম মতে যদি অভিলম্ববিলাক কেন্দ্ৰৰ পৰা অংকন কৰি লওঁ তেনেহলে দেখা যায় প্ৰতিফলিত ৰশ্মিবিলাকে সদায় একেটা বিন্দুতে ছেদ কৰিব আৰু সেই বিন্দুটো থাকিব মুখ্য অক্ষডালত ভাঁজ কেন্দ্ৰ আৰু মেৰুৰ মাজৰ বিন্দু এটাত ছেদ কৰিব এটো ছেদ কৰিম বুলি কৰা নহয় আসলতে প্ৰতিফলনৰ নিয়ম মতেই এনেকুৱা হৈ যায় যে গোলাকাৰ দাপোনত মুখ্য অক্ষৰ সমান্তৰালকৈ যদি ৰশ্মি দাপোনখনত আপতিত হয় তেনেহলে প্ৰতিফলনৰ পিছত প্ৰতিফলিত ৰশ্মিবিলাকে মুখ্য অক্ষডালৰ এটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে আৰু সেই নিৰ্দিষ্ট বিন্দুটোৱে হ'ল এই অৱতল দাপোনখনৰ মুখ্য ফোকাস তাক এফ আখৰেদি বুজোৱা হয় এইটো কেপিটেল এফ এইটো বিন্দু এই ছেদ বিন্দুটো এইটো কেপিটেল এফ লিখিব লাগিব এইটো স্মল এফ লিখিব নোৱাৰি যিকোনো বিন্দুৰ নামাকৰণত আমি সদায় কেপিটেল লেটাৰ্ছ বিলাক লিখিব লাগে গতিকে অৱতল দাপোনৰ মুখ্য ফোকাসটো আমি পালো তাৰ পিছত এই গোটেইখিনি কথা মই এতিয়া উত্তল দাপোনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব থুলমূলকৈ দেখুৱাই দিছো মন কৰিবা এই উত্তল দাপোনখনৰ ছবিটোলৈ চোৱা এখন উত্তল দাপোন আৰু এইফালে হ'ল সন্মুখৰ ফালে এনেকে উঠি থকা উত্তল দাপোন সদায় তেনেকুৱা হয় এতিয়া উত্তল দাপোনখনৰ যেহেতু এইটো এটা বৃত্তৰে অংশ বুজাব এইটো হ'ব ইয়াৰ ভাঁজ কেন্দ্ৰ এই দাপোনখনৰ চি হ'ল ভাঁজ কেন্দ্ৰ অৰ্থাৎ এই ইয়াৰ লগত জড়িত যিটো বৃত্ত সেই বৃত্তটোৰ কেন্দ্ৰটো হ'ল দাপোনখনৰ বাবে ভাঁজ কেন্দ্ৰ দাপোনৰ মধ্যবিন্দু এই বিন্দুটো এইটো বিন্দু হ'ল ইয়াৰ মেৰু পি আখৰেদি বুজোৱা হৈছে আগৰ নিচিনা এইটো হ'ল মেৰু এইটো হ'ল ভাঁজ কেন্দ্ৰ পি আৰু চি সংযোগ কৰিলে পি চি ৰেখা এডাল হ'ল ভাঁজ ব্যাসাৰ্ধ এতিয়া এই দাপোনখনত আৰু এডাল মুখ্য অক্ষত মনকে বুজি পাইছাই নিশ্চয় আৰু এই মুখ্য অক্ষৰ সমান্তৰালকৈ উত্তল দাপোনখনত যেতিয়া দুটা ৰশ্মি তিনিটা এটা মুখ্য অক্ষৰেদি এই তিনিটা ৰশ্মি আপতিত হয় তেতিয়া এই ৰশ্মিবিলাক কোনফালে প্ৰতিফলিত হ'ব সেইটো দেখুৱাইছো প্ৰথমতে আমি এই ৰশ্মিটো বিবেচনা কৰিলো এই ৰশ্মিটো মুখ্য অক্ষৰ সমান্তৰালকৈ দাপোনত পৰিল
এই ৰশ্মিয়ে দাপোন ভেদ কৰি পাৰ হৈ যাব নোৱাৰে দাপোনে সদায় পোহৰ প্ৰতিফলিত কৰিব প্ৰতিফলিত কৰিবৰ কাৰণে এই আপতন বিন্দুত আমি লম্ব আঁকিব লাগিব আৰু লম্ব ইতিমধ্যে মই তোমালোকক যে ক'লো যে লম্ব আঁকিব লাগিলে সদায় কেন্দ্ৰৰ সৈতে সংযোগ হ'ব লাগিব গতিকে কেন্দ্ৰৰ লগত সংযোগ কৰি এই বিন্দুটো মই অকমান বঢ়াই দিছো যিহেতু আমাক লম্বডাল বাহিৰৰ ফালে লাগিব এইডাল হ'ল অভিলম্ব এইটো হ'ল আপতন কোণ গতিকে প্ৰতিফলন কোণ ইয়াৰ সেইফালে ওপৰৰ ফালে হ'ব এইটো প্ৰতিফলন কোণ আপতন কোণ আৰু প্ৰতিফলন কোণ সমান হোৱাকে এই ৰশ্মিটো এইটো দিশত প্ৰতিফলিত হ'ল একে কথা এই ৰশ্মিটোৰ ক্ষেত্ৰতো এইটো আপতন বিন্দু কেন্দ্ৰৰ সৈতে সংযোগ কৰোতে এডাল অভিলম্ব পালো এডাল অভিলম্ব এইটো হ'ল আপতন কোণ আৰু এইটো প্ৰতিফলন কোণ আপতন কোণ আৰু প্ৰতিফলন কোণ সমান হোৱাকে এই ৰশ্মিটো এইটো দিশত প্ৰতিফলিত হ'ব এতিয়া প্ৰতিফলিত ৰশ্মি দুটা যদি চাও কিমান আঁতৰি গৈছে এনেকুৱা ৰশ্মি কি ৰশ্মি বুলি কয় তোমালোকৰ নিশ্চয় মনত আছে এনেকুৱা ৰশ্মিক অপহাৰী ৰশ্মি বুলি কয় যিবিলাক পৰস্পৰ আঁতৰি গৈ থাকে অপহাৰী ৰশ্মি আৰু এইটো ৰশ্মিৰ ক্ষেত্ৰত যদি আমি বিবেচনা কৰো মুখ্য অক্ষৰ ওপৰেদি যোৱা ৰশ্মিটো ই ইয়াতে আপতিত হৈছে আৰু ইয়াৰ অভিলম্বডালো ঠিক এনেকুৱা ইয়াৰ ওপৰেদি আহিব গতিকে এই ৰশ্মিটো পুনৰ একে পথেদি উভতি এইফালে গুচি আহিল অৰ্থাৎ এটা আপতিত ৰশ্মি এইফালে এটা আপতিত ৰশ্মি এইফালে আৰু এটা আপতিত ৰশ্মি এইফালে গুচি গ'ল গোটেইকেইটা আঁতৰি গৈছে আঁতৰি যোৱা ৰশ্মিবিলাকে ছেদ কৰিব নোৱাৰে এইফালে কিন্তু আমি যদি বাহিৰৰ পৰা চাওঁ এই ৰশ্মিবিলাক এই বিন্দুটোৰ পৰা যোৱা যেন লাগিব কাৰণ ইহঁতক পিছফালে বঢ়াই দিলে এইটো বিন্দুত এই প্ৰতিফলিত ৰশ্মিবিলাক পিছফালে বঢ়াই দিছো দিলে এই বিন্দুটোত ছেদ কৰা যেন লাগে ছেদ কৰা যেন লাগে আচলতে পিছফালে ৰশ্মি যাবই নোৱাৰে দাপোনৰ পিছফালে ৰশ্মি নাযায় পাৰ হৈ গতিকে এই প্ৰতিফলিত ৰশ্মি যিমানবিলাক ৰশ্মি দাপোনখনত আপতিত হ'ব প্ৰতিফলনৰ পিছত আটাইবিলাক ৰশ্মি এই বিন্দুটোৰ পৰা অহা যেন লাগে আৰু এইটোৱে হ'ল উত্তল দাপোনৰ ফোকাস বিন্দু বা মুখ্য ফোকাস বুলি কোৱা হয় এইকেইটাই হ'ল উত্তল আৰু অৱতল দাপোনৰ চিনাক্ত কৰিবলগীয়া বিভিন্ন অংশ এই অংশবিলাক আমাৰ ইয়াৰ পিছৰ পৰ্যায়ত যেতিয়া আমি প্ৰতিবিম্ব গঠন সম্পৰ্কে শিকিব লাগিব এই অংশবিলাক বৰ প্ৰয়োজনীয় হ'ব